Hello guys, welcome back to my YouTube channel. এয়া দেখিছে আজি গোগামুখৰ পৰিস্থিতি। সো গোগামুখৰ মেইন ৰোডত আজি ইমান মানুহৰ ভিৰ কিয় লাগিছে জানেনে? আজি আহিছে গোগামুখলৈ আমাৰ ডিম্পুদা। সো ডিম্পুদাক চাবৰ বাবে ৰাইজসকল পুৰা ভিৰ হৈ পৰিছে। আজি প্ৰসেকশন আছে আৰু পুৰা ভিৰ লাগিছে। আপোনালোকে চাই যাওক ভিডিওটো মানুহৰ পুৰা উখল মাখল আৰু ডিম্পুদা পুৰা হাতীৰ পিঠিত উঠি আহি আছে মজাকে আৰু চাৰিওফালে ইমান মানুহ আৰু বহুত ভাল লগা এটা পৰিৱেশ। হেয়া দেখিছে ডিম্পুদা হাতীৰ পিঠিত উঠি আছে আৰু এইয়া দেখিছে গৈ আছে পুৰা ভিডিও বনাই মানুহৰ পুৰা ভিৰ লাগিছে আৰু মানুহৰ পুৰা উখল মাখল পৰিৱেশ। সো বহুতেই ভাল লাগিছে পৰিৱেশটো। আপোনালোকে হয়তো সন্মুখত দেখা হলে সঁচাকৈ বহুত ভাল লাগিলে হলে। হেয়া দেখিছে ইয়াৰ পিছতে আহি আছে আৰু বিভিন্ন ধৰণৰ প্ৰদৰ্শনী। কোনোবাই বুঢ়িয়াই সাধুৰ প্ৰদৰ্শনী দেখুৱাইছে, কোনোবাই জয়মতী বনিছে, কোনোবাই কনকলতা বনিছে, কোনোবাই গীত প্ৰদৰ্শন কৰিছে। বিভিন্ন ধৰণৰ প্ৰদৰ্শনীৰে মানে ভৰাই তুলিছে, যোনে যি পাৰিছে তাকে প্ৰদৰ্শনী দেখুৱাইছে। সো সঁচাকৈ বহুত আকৰ্ষণীয় বিন্দু হৈ পৰিছে। আপোনালোকে চাই থাকক, সঁচাকৈ বহুত ভাল লগা হ'ব গৈ আছে। আৰু এইয়া আমাৰ চুমিবা গৈ আছে। ইয়া গোটেই ৰাস্তাটো ইমানেই ভিৰ পৰিছে মানুহৰ, মানে কি ক'ম, গোটেই ৰাস্তাটো উধৰ পৰা মুধলৈ।